নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। তো সকলোৱে সুধি থকা এটা মানে কুৱেশ্যনৰ আনসাৰ দিবৰ কাৰণে ভিডিঅ' বনাইছোঁ মই। বহুতে মোক সোধে তুমি শকত যে হৈছিলা, মানে মই আগতে বহুত ক্ষীণাইছিলোঁ। আগতে এখন চাই লওক, মোৰ ফটো আছে বহুত বছৰ আগত, বহুত বছৰ মানে ফটোখন আপোনালোকে চাই লওক, তাৰপাছত মই কৈ আছোঁ। তো আপোনালোকে দেখা পালে ফটোখন। তো মই তেতিয়া 21ত মানে মই এনেকুৱা আছিলোঁ, পূৰা ক্ষীণ আছিলোঁ হা। তাৰ আগলৈকো মই তেনেকুৱা ক্ষীণি আছিলোঁ, তাৰ আগতেও মানে তাৰপাছত মই খুব কম দিনত মই মেট্ৰিকৰ পাছত, মই মেট্ৰিক 2020 দিছোঁ। তাৰপাছত মই লাহে লাহে মানে মই অলপ শকত হৈছোঁ। তাৰপাছত মোক চবেই সুধি থাকে যে ইমান কম দিনত কেনেকৈ মানে শকত হ'ব পাৰিলি তই। তো মই এটা কথা কৈ দিছোঁ যে শকত হ'লেই যে মানে কিবা এটা ভাল লাগিব, কাৰণ বহুতেই বিচাৰি থাকে শকত হ'বৰ কাৰণে বা নিজক চাব বিচাৰে, মানে শকত হ'লেনো কেনেকুৱা লাগে। তো মই ভাবোঁ যে মোৰ কাৰণে মই ক্ষীণটোৱে ছাফিচিয়েণ্ট আছিল, মানে মোৰ কাৰণে ক্ষীণ হোৱাটোৱে বেষ্ট আছিলে। মই শকত হৈ মানে ভুল কৰিছোঁ, যিটো মই এতিয়া পস্তাই আছোঁ। তো একদম মানে ভাল নালাগে শকত হৈ। মই এতিয়া আৰু কেইদিনমান আগত মই আৰু বেছি শকত আছিলোঁ। মই এতিয়া অলপ ক্ষীণাব ট্ৰাই কৰি আছোঁ। তো অলপ চলপ ক্ষীণাইছোঁ, বাট মুখখন বাৰু ক্ষীণাইছে, যথেষ্টখিনি ক্ষীণাইছে, কিন্তু বডিটো মানে অলপ ক্ষীণাব লাগে। তো প্ৰথমতে কৈ লওঁ, যেতিয়া মই মেট্ৰিক দিছিলোঁ তেতিয়া সেইকেইদিনত মই মানে ইমান বেছি মই এইবিলাক ড্ৰাই ফ্ৰুটছ, তাৰপিছতে মেগী, তাৰপাছত মানে পূৰা খাই থাকোঁ আৰু মানে টাইম বুলি কথা নাই। সেইকেইদিনত মেট্ৰিকৰ কেইদিনত মই মানে এক্সামৰ আগত মানে এমাহমান আছে, তেনেকুৱাতে মই পূৰা মানে মই মিছ নকৰাকৈ মানে সদায় মেগী খাওঁ হা। 2 পেকেট মেগী মোক অকলেই লাগে, মই তেতিয়া 2 পেকেট মেগী অকলে খাই দিওঁ। 10 টকীয়া পেকেটটো হ'লে এপেকেটেই হৈ যায়, 5 টকীয়া হ'লে 2 পেকেট। তাৰপাছত মই মানে কণ্টিনিউ কৰা মেগী খাবলৈ ল'লোঁ। তাৰপাছত মানে গেছৰ নিচিনা হৈ যায় বস্তুটো, এনেকৈ সদায় খাই থাকিলে। এদিন খালেও তেতিয়া মানে ভাল হয়। তাৰপাছতে মেগীটো মানে অলপ কমালোঁ। তাৰপাছত আহিল ৰাতি, যেতিয়া মই অলপ টাইম পঢ়োঁ, তাৰপাছত মই মানে ভাতটো খাওঁ, মানে ইমানো নাখাওঁ হা, ভাতটো অলপ মানে লিমিটতে খাওঁ। তাৰপাছত যেতিয়া মোৰ মানে বেলেগ ৰাতি ধৰা মোৰ ভোক লাগিলে, ভাজিটো যে চব্জি যদি কিবা থাকে, দেন ৰুটি চব্জি আৰু মোক এটা বইল ডিম লাগিবই। ৰাতি 12টা বজাত হ'লেও মানে মোক সেইটো মায়ে দিয়েই হা। মানে যথেষ্টখিনি মায়ে কষ্ট কৰি দিছিলে, কিন্তু মই সিমানখিনি ফল দেখাব নোৱাৰিলোঁ বাৰু, যা হওক। তাৰপাছত ৰাতি 12টা বজাত হ'লেও মোক মায়ে ৰুটি ভাজি বইল ডিম, তাৰপিছত নহ'লে এগিলাচ গাখীৰ, তেনেকৈ নহ'লে কাজু বাদাম খিচমিচ, তাৰপিছতে খেজুৰ, এইকেইটা বস্তু মোৰ মানে লিষ্টত থাকিবই। তাৰপাছত তেনেকৈ মই মানে মেগীটোতো খালোঁৱেই। তাৰপাছত ইমান শকত হৈ নাছিলোঁ আৰু অলপ চলপ হৈছোঁ আৰু শকত। তাৰপিছত যেনেকৈ এক্সামৰ পাছত আৰু তেনেকৈ মানে কিনো হ'ল জানো, পূৰা মানে খাই খাইটো মানে অভ্যাস নিচিনা হৈ গ'ল। মই মানে আনকি মই যেতিয়া মানে মেট্ৰিকৰ আগৰ কথাটো কৈছোঁ, তেতিয়া মই টিউশ্যন কৰিব যাওঁ, তেতিয়া মই কাজু বাদাম, তাৰপিছতে খেজুৰ, মোৰ ফ্ৰেণ্ডছ যোনখিনিয়ে ভিডিঅ'টো চাই আছে তেহেঁতে গম পাব, মই নিছিলোঁ আগতে। তাৰপাছত তেহেঁতকো মই দিওঁ অলপ চলপ, কিন্তু মই সেইটো মানে লৈ যাওঁ, মানে কেতিয়াবা কলো লৈ যাওঁ, মানে এনেকুৱা টাইপৰ মানে। তাৰপিছত কলেজত নাম লগালোঁ ৰিজাল্টৰ পাছত। তাৰপিছত কলেজলৈ গ'লেও মই দুটা টিফিন লৈ যাওঁ, এইটো বিশ্বাস কৰক। তাৰপাছত মই এটা টিফিনত নিওঁ আপোনাৰ কল, খেজুৰ আৰু কিচমিচ, তাৰপিছতে এইকেইটা বস্তু আৰু কাজু বাদাম, এইকেইটা বস্তু এক্সট্ৰা। তাৰপাছত আৰু এটা টিফিনত নিওঁ ৰুটি আৰু আলু ভাজি, বা মানে বেলেগ চব্জি তেনেকুৱা নাখাওঁ, আলু ভাজিটো আৰু ৰুটি আৰু আলু ভাজি এইকেইটা মই দিওঁ। তাৰপাছত 2টা ক্লাছ কৰাৰ পাছত মোৰ ব্ৰেক থাকে। সেই মানে ভাত পানী খাই যেতিয়া যাওঁ ঘৰৰ পৰা ওলাই, ৰাতিপুৱা ইমান ভাত খাব নোৱাৰোঁ, তথাপিতো মই ভাত পানী খাই যেতিয়া যাওঁ, তাৰপিছত 2টা ক্লাছ কৰাৰ পাছত ভোক লাগক বা নালাগক মই এটা টিফিন খাই দিওঁ, ৰুটি ভাজিটো খাওঁ হা। মানে ৰুটি ভাজিটো বুলি ক'লে অকণ বেছি হেৰি যায় ন, সকলোৰে মানে বহুতৰে চাগে তেনেকুৱা হয় ফিল। তাৰপাছত সেইটো টিফিন খোৱাৰ পাছত আকৌ যেতিয়া 2টা ক্লাছ আকৌ মানে হয়, তেতিয়া ব্ৰেক দিয়ে। ব্ৰেক টাইমত মই তেতিয়া আকৌ ইটো টিফিন খাই দিওঁ। তাৰপিছত অহাৰ সময়ত আৰু তেনেকৈ মানে ভোক নালাগে, আহি ঘৰত আৰু 3-4টামান বাজে চাগে, তেতিয়া আহি ঘৰত ভাত খাওঁ, তাৰপিছত আকৌ শুই যাওঁ। কিন্তু এনেকৈ কৰাৰ কাৰণে মই মানে বহুত বেছি শকত হৈ গৈছিলোঁ। এতিয়া ফটোখন দেখাওঁ, আপোনালোকে চাই লওক। অ'কে, ফটোখন আপোনালোকে দেখিলে চাওক, মই ইমান কম দিনত মই ইমানেই শকত হ'লোঁ।
তাৰপাছত মানে চবেই কয়, মই মানে তেনেকৈ ক'তো নাযাওঁ হা, কলেজ থাকিলে জাষ্ট কলেজলৈ যাওঁ আৰু বাহিৰত মই আনকি ঘৰৰ বাৰাণ্ডালৈও নোলাওঁ, তেনেকুৱা টাইপ হৈ গৈছিলোঁ। মানে মই জাষ্ট খাওঁ, বিচনাত পৰোঁ, এইকেইটা কাম মানে, আৰু মানে তাৰ বাহিৰে একো কামেই নকৰোঁ। তাৰপিছতে নিজে ফিল কৰিছোঁ কিবা বেমাৰী টাইপ লগা হ'ল নিজকে হা। তাৰপাছত বহুতে সুধি থাকে, ষ্টেটাছ দিলেও বা তেনেকুৱা হোৱাটছএপৰ ষ্টেটাছ দিলে বা বহুতে সোধে যে বোলে ইমান কম টাইমত তই কেনেকৈ শকত হ'লি। তাৰপিছত মই চবকে এনেকৈ কমেণ্টত বা মেছেজত কৈ থকাটো ইমান মানে কমফৰ্ট নাপাওঁ। তো মই বোলো ৰ ভিডিঅ' এটা বনাম। তাৰপাছত মই ভিডিঅ' বনাম বুলি সিহঁতক কৈ থাকোঁ, কিন্তু ভিডিঅ' বনাবলৈও তেনেকৈ মই টাইম টেবুল নাপালোঁ। বহুত ধৰণৰ তেনেকুৱা ধৰণৰ কিবাকিবি মানে বহুতখিনি সময় মই বিজি আছিলোঁ মানে পৰিস্থিতিৰ কাৰণে, পৰিস্থিতিৰ সাপেক্ষে মই ভিডিঅ'টো এতিয়া দিব নোৱাৰিলোঁ। তাৰপাছত মই ভাবিলোঁ আজি মই ভিডিঅ'টো আপলোড কৰি দিয়া ভাল বা বনাই লোৱা ভাল। আপলোড কেতিয়া কৰোঁ সেইটো মই ক'ব নোৱাৰোঁ, কাৰণ আমাৰ ইয়াত নেটৱৰ্কৰ একদমেই অৱস্থাটো বেয়া। যিকোনো নেটৱৰ্কেই হওক, BSNL, এয়াৰটেল, জিঅ', আপুনি যি মানে ব্যৱহাৰ কৰিছে বা আমাৰ ঘৰত আহিলে গম পাব বা আমাৰ এলেকাটোত আহিলে গম পাব, একদমেই নেটৱৰ্কটো বেয়া। তো মই চাই লওঁ ভিডিঅ'টো কেতিয়া আপলোড হয়। মই যিমান পাৰোঁ সোনকালেতো এডিটিং কৰি বা আপলোড কৰিব চেষ্টা কৰিমেই। তাৰপাছত শকত হোৱাৰ পাছত এতিয়া মানে বাহিৰলৈ ওলাই গ'লে চবেই কয় এই কি খাইছে, ইমান শকত হৈছে, এই কি খাইছে, কিমান শকত হৈছে। আৰু এটা কথা কৈ দিওঁ, এইকেইটা খোৱাৰ উপৰিও মই টাইমলি খাবলৈ ল'লোঁ ডালিয়া, অ'টছ আৰু চেৰেলেক। মই চেৰেলেকটো মানে মই ক'ব থাকি গ'ল, মই চেৰেলেকটো মানে বহুত দিনৰ আগৰ পৰা খাই আছোঁ হা। মই চেৰেলেকটো খুব বেছি ভাল পাওঁ, বহুত বেছি মানে। তাৰপিছত এতিয়া টাইমলি মই ডালিয়া আৰু অ'টছটো খাবলৈ ল'লোঁ। তাৰপাছত এদিন এৰি এদিন মই মেগী খাবলৈ ল'লোঁ। আচলতে মেগীটো ইমান ভাল নহয়, কাৰণ গেছৰ ট্ৰাবল আছে, তো একদম মানে কণ্ডিশ্যন একদম বেয়া হৈ যায়। তো মই মেগীটো অলপ কমাইছোঁ। তাৰপিছত চবেই ক'লে যে তই ডায়েট কৰ। ডায়েট কৰিলেও মানে টাইমলি খাই দিওঁ আৰু তেনেকুৱা মানে মই ডায়েটিং বুলি হেৰি নাই আৰু, যেতিয়া মোৰ মন যায় তেতিয়াই ভোক লাগে মই তেতিয়াই খাই দিওঁ। তাৰপিছত তেনেকৈ একদম পূৰা শকত হৈ গ'লোঁ। আৰু মই এতিয়া যিমান পাৰোঁ মই ক্ষীণাবলৈ চেষ্টা কৰি আছোঁ। আৰু যোনসকলে শকত হ'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা মেছেজ মই পঠিয়াই দিছোঁ যে শকত হৈ একো লাভ নাই। জাষ্ট আপুনি নিজক এটা ধুনীয়া লুক মানে দেখা পাব পাৰে, কিন্তু একদম ভাল নালাগে শকত মানে বা ড্ৰেছ ওৱান পাৰ্ট যে মোৰ ড্ৰেছ যোনবিলাক মানে মই কিনি আছোঁ এটা মেইন পইণ্ট, একদম মানে বেয়া হৈছে। ইমান ধুনীয়া ধুনীয়া ড্ৰেছবিলাক আনো, কিন্তু মই পিন্ধিব নোৱাৰোঁ। শকত হ'ব বিচাৰিলে এনেকুৱা কৰিব যে টাইমলি এখন ৰুটিন কৰি লওক। সেই ৰুটিনখনত ফাৰ্ষ্ট আপুনি খোৱাৰ পৰা উঠি, মই ৰুটিনখন এটা মই আভাস দি দিছোঁ যে আপুনি খোৱাৰ পৰা উঠি এগিলাচ কুহুমীয়া গৰম পানী খাব। তাৰপাছত আপোনালোকৰ ভাত খোৱা টাইমটো সকলোৰে বেলেগ বেলেগ হয় ন, ৰাতিপুৱা তো আপোনালোকে টাইমলি ভাতকেইটা খাব। আৰু ভাতকেইটা খোৱাৰ পাছত যিখিনি টাইম বাকী থাকে মানে দুপৰীয়া ভাত সাজ খাবৰ কাৰণে, সেইখিনি সময়ত আপোনালোকে লাইটলি আৰু অলপ গৰম পানী খাব। তাৰপাছত মানে গৰম পানী খালেতো আমাৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা মুক্তি পোৱা যায় ন, মুক্ত হয়তো আপুনি গৰম পানী খাব। তাৰপাছত ড্ৰাই ফ্ৰুইটছ বা এনেকুৱা আমাৰ ভাল ফ্ৰুইটছবিলাক যিমানবিলাক আছে সেইবিলাক আম, কল তেনেকুৱা ধৰণৰ আনিব, আপেল আনিব। এইবিলাক সাৰ দিয়া হৈছে বাৰু, অলপ চাই চিতি আনিব, ডালিম আনিব, সেইখিনি আপোনালোকে খাব। তাৰপাছত দুপৰীয়া ভাত সাজ আপোনালোকৰ যিমান টাইমত হয় সিমান টাইমতে খাই দিব। তাৰপাছত সন্ধিয়া টাইমতো অলপ স্নেক্স জাতীয় কিবা কিবি খাব মন যায়েই, তেতিয়া আপোনালোকে মেগীটো বনাই খাব পাৰে বা ডালিয়া, অ'টছ তেনেকুৱাও মানে খাব পাৰে টাইমলি। কিন্তু তাৰপিছত সন্ধিয়া আৰু কিছুমানে চাহ খায়, কিছুমানে চাহ নাখায়, তো আপুনি পানী গিলাচে যথেষ্ট যদি আপুনি চাহ নাখায়। তাৰপাছত ৰাতি আপোনালোকৰ ডিনাৰ কেতিয়া কৰা হয় সেইটো আপোনালোকৰ কথা। সেয়াই। তো আপুনি যদি শকত হ'ব বিচাৰে এই ৰুটিনখন মই যিখন ক'লোঁ সেইখিনি আপুনি কণ্টিনিউ 1 উইক কৰক, তাৰপিছত আপুনি নিজে ৰিজাল্ট পাই যাব। তো মই সেইটো এতিয়া যিমান পাৰোঁ মই এতিয়া দিনটো ভাতেই নাখাওঁ। ৰাতি যদি খাওঁ তেন মই ৰাতিপুৱা ভাত সাজ নাখাওঁ। এনেকুৱা হৈছেগৈ, মই মানে যিমান পাৰোঁ ক্ষীণাব চেষ্টা কৰিছোঁ, কাৰণ ছোৱালী মানুহ ন, পেটটো বেছি ওলাই গ'লে ভাল নেদেখি। তো মোৰ মানে কি হয়, অলপ যদি শকত হওঁ মোৰ ফেচটো পূৰা ঠিকে থাকে, কিন্তু পেটটো বেছি মানে ডাঙৰ নিচিনা মোৰ মানে ফিল হয়, একদম ভাল নালাগে দেখি। বহুতৰ ক্ষেত্ৰতে হয়, মোৰ ওচৰৰ বহুতকেইজনী ছোৱালীয়ে কৈছে যে তেহেঁতৰো মানে তেনেকুৱা হয় যে অলপ শকত হ'লে পেটটো অকণ ওলাই যায়। তো সেইকাৰণে সিহঁতে কৈছে জিম কৰিবৰ কাৰণে। তো জিম কৰাটো মই মানে জিম কৰিব নিবিচাৰোঁ এতিয়া হা। তো চাই আছোঁ, মই ট্ৰাই কৰি আছোঁ, কিন্তু মোৰ যিমানখিনি মই নাখাই নবৈ আছোঁ বৰ্তমান, কিন্তু আচলতে এইটো মিটাৰটো একদম মানে ৰং হয়। কাৰণ মই মানুহে ক্ষীণাবৰ কাৰণে মানে খোৱা বোৱাটো বন্ধ কৰিব নালাগে হা ফাৰ্ষ্টলি, কাৰণ আমি ভালকৈ খাই বৈ থাকিব লাগে। ক্ষীণা মেইন হৈছিলে কথাটো।
যোনবিলাকে এতিয়া শকত হ'ব বিচাৰে তেওঁলোকৰ কাৰণে মই এইটো কথা কৈ দিছোঁ যে তেওঁলোকে এইখন ৰুটিন কণ্টিনিউ কৰক, এটা ভাল ৰিজাল্ট পাব বুলি মোৰ আশা আছে। তো সেইটোৱে আছিলে ভিডিঅ'। মই ভাবিলোঁ এনেকৈ সকলোকে চবকে মেছেজতো কথাটো কৈ থকাটো মোৰ কাৰণে একদম মানে পচিবল নহয়, কাৰণ বহুতে মোৰ ষ্টেটাছ দিলে কয় তই বহুত শকত হৈছ বা তেনেকুৱা ধৰণৰ, কিন্তু একচুৱেলি মই তেনেকৈ শকত হোৱা নাই। কি মই এতিয়া বহুত বেছি ক্ষীণাইছোঁ, কিন্তু কেমেৰাটোত চাগে অলপ শকত দেখিব পাৰে, কিন্তু একচুৱেলি মই ক্ষীণাইছোঁ। আৰু মই ক্ষীণাবৰ কাৰণে আৰু ট্ৰাই কৰি আছোঁ, কাৰণ মই আগৰ নিচিনা হ'ব বিচাৰোঁ, মানে একদম পুৰা শ্লিম। কিন্তু আগতকৈ অলপ লাগে আৰু, কিন্তু আগতে বেছি শ্লিম আছিলোঁ। তো মোৰ এজটো লৈ পেলাই তো অলপমান শকত হ'ব লাগে, বাট ইমানো নহয় আৰু, মোক ইমান শকতো নালাগে। মই এতিয়া পস্তাইছোঁ, মোৰ একদম ভাল নালাগে। মানে সেয়াই আছে আৰু ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকৰ ক্ষীণ যোন মানে ফ্ৰেণ্ডছ আছে যোনে শকত হ'ব বিচাৰে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।